নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ সন্দীপন 18 চেনেললৈ। আজি আমি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ কণ্ঠশিল্পী অভিনেতা জুবিন গাৰ্গৰ বিষয়ে এটা ডাঙৰ খবৰ। জুবিন গাৰ্গ নামে যাৰ পৰিচয়। আমি জুবিন দাক আজিলৈকে এজন গায়ক আৰু অভিনেতা হিচাপে চিনি পাইছিলোঁ। এতিয়া কথাটো হ'ল, জুবিন দাৰ নামটোৰ আগত বহিব ডক্টৰ জুবিন গাৰ্গ। আপোনালোকে ঠিকেই শুনিছে, জুবিন গাৰ্গৰ নামৰ আগত এইবাৰ বহিব ডক্টৰ জুবিন গাৰ্গ। মৰমৰ কণ্ঠশিল্পীজনে পাবলৈ সক্ষম হ'ল ডক্টৰেট ডিগ্ৰী। চাওক, আমি আপোনালোকক দেখাই দিছোঁ প্ৰমাণৰ সৈতে ডক্টৰেট ডিগ্ৰী জুবিন গাৰ্গে পালে। এয়া নিউজ চেনেলে কভাৰ কৰিছে। জুবিন গাৰ্গ হ'ল ডক্টৰ জুবিন গাৰ্গ। এয়া ND24 নিউজে যোৱাকালি এইটো নিউজ জুবিন গাৰ্গ ডক্টৰ হোৱাৰ বিষয়ে দিছে আৰু আমাৰ ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত জুবিন গাৰ্গ যে ডক্টৰ হ'ল, তেওঁ যে সেইটো কথা মিডিয়াৰ আগত খুলি কৈছে যে জুবিন গাৰ্গ হ'ল ডক্টৰ, সেইটো কথা আমি আপোনালোকক প্ৰমাণ হিচাপে তলত এটা ভিডিঅ' লিংক দিম। তাত জুবিন গাৰ্গে নিজেই কৈছে যে তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। আৰু জুবিন গাৰ্গৰ লগতে অসমীয়া সমাজৰ বাবেও এইটো এটা ডাঙৰ খবৰ, কাৰণ জুবিন গাৰ্গ হৈছে অসমীয়াৰ আৱেগ। আৰু আপোনালোকে যদি আজিৰ ভিডিঅ'টো চাই ভাল পালে, সন্দীপন 18 চেনেলক আপোনালোকে ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু আগলৈকে এনেকুৱা সম্প্ৰচাৰিত ভিডিঅ'বোৰ চাই থাকিব বুলি আশা কৰিলোঁ। ধন্যবাদ।